এতিয়া প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 9 তাৰিখলৈকে আমাৰ কোঅপাৰেটিভসকলে FCIৰ পৰা চাউল উঠাব লাগিব আৰু ৰেচন কাৰ্ডৰ দোকানলৈ ডেলিভাৰী দিব লাগিব। আপোনালোকে জানে যে আমাৰ NFSৰ যি কাম আমাৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ জৰিয়তে আমি গাঁৱে গাঁৱে ৰেচন কাৰ্ডৰ জৰিয়তে আমি যি ফ্ৰী চাউল দিওঁ, এই চাউলৰ ক্ষেত্ৰত কিছু SOP বা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ আমাৰ কৰা হৈছে, যে কিছু নিৰ্দেশনা দিয়া হৈছে। কাৰণ বহু সময়ত এই নিৰ্দেশনা নথকা কাৰণে কেতিয়াবা কোন সময়ত তেওঁলোকে লিফটিং কৰে, কোন সময়ত তেওঁলোকে ডিষ্ট্ৰিবিউট কৰে, কেতিয়াবা একেটা মাহতে কনফিউজন কৰি দিয়ে আৰু গোটেই বছৰত ধৰিব নোৱাৰি যে কেতিয়াবা তেনেকুৱা কনফিউজনৰ কাৰণে কোনোবা মানুহে ডিপ্ৰাইভ হৈ যাব পাৰে, কোনোবা এটা মাহত নাপাবও পাৰে যে মাহৰ লাষ্টত উঠোৱাটো এই মাহৰ নে আগৰ মাহৰ আছিল, তেনেকুৱা হৈ যায়। তেনেকুৱা ধৰণৰ বহু ঘটনা চকুত পৰে বা বিভিন্ন কমপ্লেইনো আহে আৰু সেইকাৰণে এটা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ যে এইটো এই ধৰণে কৰিব লাগিব, সেই ধৰণৰ কথা এটা চিন্তা কৰি SOP এখন দিয়া হৈছে। তাৰ মতে যে এই মাহৰ চাউলটো 1 তাৰিখৰ পৰা 9 তাৰিখৰ ভিতৰত উঠাব লাগিব আৰু তাক দিবই লাগিব, ৰেচন কাৰ্ডলৈ ডেলিভাৰী কৰিব লাগিব। প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 9 তাৰিখলৈকে তেওঁলোকে এই চাউলটো উঠাব FCIৰ পৰা আৰু তেওঁলোকে গৈ ৰেচন কাৰ্ডৰ দোকানলৈকে পৌঁছাই দিব লাগিব। আৰু ৰেচন কাৰ্ডৰ দোকানে 10 তাৰিখৰ পৰা 16 তাৰিখলৈ 1 সপ্তাহ, এই সপ্তাহটোত বিনামূলীয়া চাউলটো বিতৰণ কৰিব লাগিব আৰু যিটোক আমি অন্ন সেৱা সপ্তাহ হিচাপে উদযাপন কৰিম। আমি তাক অন্ন সেৱা সপ্তাহ হিচাপে উদযাপন কৰিম। আমি যেনেকৈ 10 তাৰিখে অৰুণোদয়ৰ পইচা দিওঁ, বৃদ্ধ পেঞ্চনৰ পইচা দিওঁ, বিধৱা পেঞ্চনৰ পইচা দিওঁ, ঠিক তেনেদৰে 10ৰ পৰা 16 তাৰিখলৈ অন্ন সেৱা সপ্তাহ হিচাপে পালন কৰা হ'ব। আৰু প্ৰতিগৰাকী বিনামূলীয়া চাউলৰ হিতাধিকাৰী, NFSA চাউলৰ হিতাধিকাৰীয়ে তেওঁলোকে গৈ এই 10ৰ পৰা 16 তাৰিখৰ ভিতৰত এই বিনামূলীয়া চাউলখিনি আনিব লাগিব আৰু তেওঁলোকে গৈ তাৰ পৰা বিভিন্ন ৰেচন কাৰ্ডৰ দোকানৰ পৰা আনিব আৰু যাক আমি অন্ন সেৱা সপ্তাহ হিচাপে উদযাপন কৰিম। গতিকে ইয়াত এটা ফিক্স ডেটৰ ভিতৰত আনিব লাগিব আৰু ইয়াত এতিয়ালৈকে 93% আমি POS মেচিন, পষ্ট মেচিনৰ দ্বাৰা কৰোঁ, যে পষ্ট মেচিনত ক'ৰবাত য'ত মাত্ৰ 7% অঞ্চলত য'ত ইণ্টাৰনেটৰ কানেকশ্যনৰ অসুবিধা আছে তাত এতিয়া মেনুৱেলি কৰি থকা হৈছে, কিন্তু আমি 100% পষ্ট মেচিনৰ দ্বাৰা কৰিবৰ কাৰণে আগবাঢ়ি গৈ আছোঁ আৰু আমাৰ লক্ষ্যটো হ'ব যে 100% যাতে পষ্ট মেচিনত হ'ব পাৰে, যাতে বায়'মেট্ৰিক্স বা থাম লগাই পেলাই মানুহে ল'ব পাৰে, কোনো মানে বগাছ বেনিফিচিয়াৰী হ'ব নোৱাৰে। এই কথাটো এতিয়া 93% সুন্দৰভাৱে 93% মানুহে এই ধৰণৰ পষ্ট মেচিনৰ দ্বাৰা এতিয়া চাউল লৈ আছে আৰু আমি এটা অন্ন সেৱা সপ্তাহৰ জৰিয়তে যে 10 তাৰিখৰ পৰা 16 তাৰিখলৈ অন্ন সেৱা সপ্তাহৰ জৰিয়তে এই গোটেইখিনি চাউল আমি বিতৰণ কৰাৰ এটা সপ্তাহ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লোৱা